Okay, dear students, আজি মই আলোচনা কৰিম দশমমান শ্ৰেণীৰ বহুপদ চেপ্টাৰৰ এক্সাৰসাইজ 2.3 কুৱেশ্যন নম্বৰ 2 কুৱেশ্যনটো কি কৰিব প্ৰথম চাই লও দ্বিতীয় বহুপদটো প্ৰথম বহুপদৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ এটা উৎপাদক হয় না নহয় পৰীক্ষা কৰিব গৈছে দ্বিতীয় যেটো বহুপদ আছে প্ৰথম বহুপদৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ উৎপাদক হয় না পৰীক্ষা কৰিব গৈছে উৎপাদক তেতেই হ'ব যেতিয়া আমাৰ ভাগশেষ 0 ওলাব যদি আমাৰ ভাগশেষ বা রিমাইন্ডার যে 0 ওলায় আমি হরণ কৰি যদি রিমাইন্ডার 0 পাও তেতে কি হ'ব প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ উৎপাদক হ'ব তো প্ৰথমতে আমি হৰণ কৰি চাব লাগে তো ৰোমান 1 কোৱেশ্যনটো কি দি আছে t² - 3 এইটো আমি gx বুলি ধৰি লম আৰু px কি দি আছে আমাৰ 2t⁴ plus 3t³ minus 2t² minus 90 minus 12 so t² minus 3 2t⁴ plus 3t³ minus 2t² minus 90 minus 12 প্ৰথম পদটো আমাৰ কি আছে 2t⁴ আৰু ইয়াৰ প্ৰথম পদটো আছে t² হৰণ কৰিলে কেইবাৰ কাটিব আমি t² কাটিম ইয়াত t² থাকি যাব তো 2t² এটা মাল্টিপ্লাই কৰিম t² লগত t² হৰণ কৰিলে কি হ'ব t⁴ লগত আছে 2t⁴ 3 2 are 6 minus 6 লগত আছে স্কয়ার t² minus 6t² ক'ত বহিব স্কয়ার ক'ত আছে আমাৰ এই দুখৰ স্কয়ার তো minus 6t² ইয়াত বহিব পুনৰ মাইনাস কৰিব লাগিব এতিয়া আগৰ দৰে মাইনাস কৰিম আমি সো দুটা সেম কেনসেল হৈ যাব তলত এটা মাইনাস আছে আমাৰ হয় জানো ইয়াৰ তলত একো নাই কাৰণে কি আহিব আমাৰ 3t³ তললৈ নামি আহিব মাইনাসে প্লাস প্লাসে মাইনাস হৈ গল হলো ডাঙৰ আগত কি চিন আছে মাইনাসে প্লাস চিন হৈ গল প্লাসে মাইনাস 6টা t² পৰা দুটা গুচি গল থাকিব 4টা t² minus 90 minus 12 প্ৰথম পদটো এতে কি আছে আমাৰ 3t³ আৰু ইয়াৰ প্ৰথম পদটো আছে t² যে t³ কেবা কাটিম দুবাৰে যাব থাকিব এবাৰ t থাকিব তো 3t plus 3t আগৰ দৰে পূৰণ কৰা t² লগত 3t পূৰণ কৰিবা চলকটো চলকৰ লগত পূৰণ হ'ব লাগিব t² পূৰণ t কি হৈ যাব ইয়াত ঘাত কিমান 1 ঘাতবোৰ প্লাস হৈ যাব তো t² লগত t পূৰণ গলে t³ লগতে 3t³ আকৌ 3 3 are 9 minus 9 লগত t minus 9t মাইনাস কৰি দিও কেনসেল যাব এও সেম কেনসেল যাব থাকিল কি আমাৰ 4t² minus 12 এতে প্ৰথম পদটো কি আছে আমাৰ 4t² আৰু ইয়াৰ প্ৰথম পদটো আছে t² দিছো কেনসেল থাকিল আমাৰ কিমান 4 থাকিব একো চিহ্ন মানে +4 फिर मल्टीप्लाई कीजिए t के साथ t² লগত 4 পূৰণ কৰি কি হ'ব 4t²। फिर देख लीजिए 3 4 जार कितना होता है 12 माइनस और प्लस जोड़ के -12 ইয়াত আমাৰ মাইনাস আছে দুটা প্লাস আৰু মাইনাস কেনসেল হৈ যাব এও মাইনাস প্লাস মাইনাস এও কেনসেল হৈ গল তো আমি ভাগশেষ কিমান পালো ভাগশেষ 0 পালো তেতে কি হ'ব কি লিখিব আমি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটো এটা উৎপাদক হয় এতেকে লিখি দিলে হল প্ৰথম বহুপদটো দ্বিতীয় পদটোৰ এটা উৎপাদক হয় এটা আমি ৰোমান 2 কোৱেশ্যনটো চাও ৰোমান 2 প্ৰথম পদটো কি দি আছে x² + 3x + 1 প্ৰথম বহুপদ আৰু দ্বিতীয় পদ দি আছে আমাৰ 3x⁴ + 5x³ - 7x² + 2x + 2 তো প্ৰথম বহুপদটো দি আমি দ্বিতীয় বহুপদ হৰণ কৰিম
x square plus 3x plus 1 হরণ করব আমি 3x to the power 4 plus 5x cube minus 7x square plus 2x plus 2 ইয়ার প্রথম পদটো কি আছে আমার 3x to the power 4 আর ইয়ার প্রথম পদটো আছে x square হরণ কৰি দিও x square দি x to the power 4 কেবাৰ যাব x square বার থাকিব কি আমাৰ 3x square পূরণ কৰিব লাগিব আগৰ দৰে চলকবোৰ চলকলত পূরণ x square লগত x square পূরণ কি হ'ব x to the power 4 লগত আছে 3x to the power 4 অকল x ৰ লগত কৰিলে নহব x square লগত এই বাকি পদবোৰ লগত কৰিব পিছত কি হ'ব 3x 3 3 are 9 x আৰু x square পূৰণ কৰিব x cube 9x cube plus 9x cube আকৌ 1 ৰ লগত 3x square পূৰণ কি হ'ব 1 3x square are 3x square 3x square এটা আমি মাইনাস কৰিব লাগিব ইয়াত মাইনাস চিন থাকিব দুটাই সেম সেম মাইনাসে ক্যান্সেল যাব মাইনাসে প্লাসে মাইনাস ডাঙৰ ডাঙত মাইনাস চিন হৈ গল মাইনাসে প্লাসে মাইনাস 9টা x কিউবৰ পৰা 5টা গলকে থাকিব 4টা x কিউব থাকিব মাইনাসে প্লাসে মাইনাস মাইনাসে মানে প্লাস ডাঙৰ ডাঙত মাইনাস চিন মাইনাস থাকিব 7টা আৰু 3টা কেটে হৈ যাব আমাৰ 10টা x স্কয়াৰ হৈ যাব এবৰ তলত একোনা ডাইৰেক্ট নামি আহিব 2x plus 2 আকৌ প্ৰথম পদটো কি আছে আমাৰ -4x কিউব আৰু ইয়াৰ প্ৰথম পদটো কি আছে আমাৰ x স্কয়াৰ হৰণ কৰিবা x স্কয়াৰ দি x কিউব কেইবাৰ হৰণ যাব x বার থাকি যাব আমাৰ -4x আগৰ দৰে পূৰণ কৰিবা x স্কয়াৰ লগত x পূৰণ কৰিলে x কিউব লগত আছে -4x কিউব আকৌ 3 4s are 12 x square 12x square plus মানে minus 12x square और 1 4x are 4x minus a plus minus 4x এটা মাইনাস কৰিবা এটা আমাৰ মাইনাস আছে মাইনাস মানে প্লাস প্লাস মানে মাইনাস ক্যান্সেল যাব এখানে মাইনাসে মাইনাসে প্লাস ডাঙৰ প্লাস চিন হৈ গল প্লাসে মাইনাসে মাইনাস 12টা x স্কয়ার পৰা 10টা গলে 2টা x স্কয়ার থাকিব আমাৰ মাইনাসে মাইনাসে প্লাস ডাঙৰ প্লাস চিন হৈ গল প্লাসে প্লাসে প্লাস 2টা x আৰু 4x এ 6টা x হৈ গল এফালে আমাৰ প্লাস 2 থাকিলে এটা আমাৰ প্ৰথম পদটো কি আছে 2x স্কয়ার আৰু ইয়াৰ প্ৰথম পদ আছে x স্কয়ার x স্কয়ার ক্যান্সেল থাকিব কি আমাৰ 2 plus 2 আগৰ দৰে পূৰণ কৰিবা এই গুটেইখিনি কাল লগত পূৰণ কৰিব লাগিব 2 ৰ লগত পূৰণ কৰিব লাগিব তো x স্কয়াৰ লগত 2 পূৰণ কৰিলে কি হ'ব 2x স্কয়াৰ 3 2s are 6 লগত x আছে 6x plus 6x আৰু 1 2s are 2 plus 2 ফালে মাইনাস সব মিলি গৈছে এই কি হ'ব 0 ৰোমানটো আমি কি পালো ভাগশেষ 0 পালো যে ভাগশেষ 0 হয় ৰিমাইন্ডাৰ 0 হয় তেতিয়া কি হ'ব প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ এটা উৎপাদক হয় একে প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ এটা উৎপাদক হয় প্রথম বহুপদটো আছিল আমাৰ x³ - 3x + 1 আৰু দ্বিতীয় বহুপদটো আছিল x³ * 5 - 4x³ + x² + 3x + 1 ইয়াত চাইছো আমি ঘাতবোৰ 3 5 2 1 4 টো নাই ইয়াত টু দি পাৱাৰ 4 নাই হেকন আমি 4 টো ধৰি লৈছো 0x⁴ মানে 0 বাইচন যদি আমি টু দি পাৱাৰ 4 কিবা এটা পাও ইয়াৰ তলত বহাব লাগিব হেকন এটো বঢ়াই লৈছো আমি প্রথম পদটো কি আছে আমাৰ x⁵ আৰু ইয়াৰ প্ৰথম পদটো আছে x³ হৰণ কৰি দিম x³ দি x⁵ কেবা কালিব পৰা আমি আমাৰ x² থাকি যাব x² x³ লগত x² পূৰণ কৰিলে কি হ'ব x⁵
x স্কোয়ার পূরণ করলে কি হবে x কিউব লগত আসলে -3 -3x কিউব কত বইব এইটো কিউব -3x কিউব আৰু 1x স্কোয়ার যার x স্কোয়ার প্লাস x স্কোয়ার মাইনাস আছে আমাৰ x টু দি পাৱাৰ 5 x টু দি পাৱাৰ কেনসেল যাব এইখিনি আমাৰ প্ৰয়োজন নহল ইয়াৰ তলত একো পোৱা নাই তো এইখিনি আমাৰ প্ৰয়োজন নহব আৰু মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাস ডাঙৰত মাইনাস চিন তো মাইনাস চিন থাকিব 4x কিউবৰ পৰা 3x কিউব গুচি গ'লে কি থাকিব এটা x কিউব মানে x কিউব মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাস মাইনাস সেম সেম কেনসেল গুচি যাব থাকিল প্লাস 3x প্লাস 1 ইয়াৰ প্ৰথম পদটো কি আছে আমাৰ -x কিউব ইয়াৰ প্ৰথম পদটো আছে x কিউব x কিউব কেনসেল থাকিব কিমান -1 পূৰণ কৰো x কিউবৰ লগত 1 পূৰণ কৰিব x কিউবে -x কিউব আৰু 3 লগত পূৰণ কৰিলে 3 1 জাৰ 3x 3x মাইনাস পূৰণ মাইনাস প্লাস 3x প্লাস 3x আৰু 1 1 জাৰ 1 মাইনাসে প্লাসে -1 সব ইয়াত মাইনাস আছে দুটাই সেম আছে কেনসেল দুটা সেম কেনসেল এই দুটা কিন্তু সেম নহয় কেনসেল নকৰিবা তোমালোক ভুলত এটো প্লাস এটো মাইনাস তো দুটা সেম নহয় তো মাইনাসে মাইনাসে প্লাস 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 1 প্লাস 1 2 এটা আমি রিমাইন্ডার কি পালো রিমাইন্ডার 2 পাইছো মই কি কৈছিলো যদি 0 পাও তেতিয়া কি হ'ব আমাৰ এটা উৎপাদক হ'ব যদি 0 নাপাও আমি উৎপাদক নহয় তেতিয়া হলে প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ উৎপাদক নহয় প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ উৎপাদক নহয়